নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ গাইজ। বহুত দিন এমাহ মানেই হ'ল ভিডিঅ' নিদিয়া, বিশেষ এটা কাৰণৰ বাবে ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ আৰু ছাবস্ক্ৰাইবাৰো বহুত কম, ভিউছো নাহে চেনেলটোত, গতিকে ভিডিঅ' দিবলৈ মন নোযোৱা হৈ গৈছিল গাইজ। আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে গাইজ, আমাক মৰম চেনেহ দি যাব, আমাৰ চেনেলটো আপোনালোকে আগবঢ়াই লৈ যাব। আজি গাইজ, শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সেৱক সমাজৰ ৰাজ্যিক অধিৱেশন আমাৰ ওচৰতে অনুষ্ঠিত কৰিছে। আমি এতিয়া তালৈ যাবলৈ ওলাইছোঁ গাইজ। আপোনালোককো দেখাম সকলোখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো দিনতে আৰম্ভ কৰি দিছোঁ, যাম কিন্তু গধূলিহে। ভিডিঅ'টো দিনতে আৰম্ভ কৰি দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গাইজ, আমি আহি পেলাই পাই গ'লোহি গেটৰ মুখ আগত। আৰু এতিয়া চাওক আপোনালোকে গেটখন কি ধুনীয়াকৈ সুন্দৰকৈ সজাইছে। আমি এতিয়া ভিতৰলৈ অলপ সোমাই যাম, আপোনালোকক সকলোখিনি দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া আহি আছোঁ ভিতৰলৈ আৰু সকলোখিনি দেখাই থাকিবলৈ চেষ্টা কৰিম গাইজ। আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। আৰু যিহেতু মই ৰাতি আহিলোঁ, গতিকে ভিডিঅ' কোৱালিটিটো ইমান এটা ভাল হোৱা নাই। চাওক না গাইজ, এইফালে এভাগ নামঘৰ ধুনীয়াকৈ সুন্দৰকৈ সজাইছে। চাওক না গাইজ, ধুনীয়াকৈ সজাইছে। আৰু এতিয়া আমি আগলৈ গৈ থাকিম। আগতে চাওক, ইয়াত ধুনীয়াকৈ মিটিং চলি আছিলে। এতিয়া গাইজ, ইয়াত ভাওনা হ'ব, এই ষ্টেজতে ভাওনা হ'ব গাইজ। আপোনালোক সকলোখিনি দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট কৰি দিব। আৰু অলপ আগলৈ গৈ আপোনালোকক দেখাই আছোঁ, যিহেতু মোৰ কেমেৰাৰ কোৱালিটিটো ইমান ভাল অহা নাই, গতিকে মই আপোনালোকক অলপ ওচৰৰ পৰা গৈ দেখাই আছোঁ। আৰু এইফালে গাইজ, এয়া চাওক। আৰু এয়া গাইজ, এতিয়া এই নাটক আনি আছে এইফালৰ পৰা। নাটকখন ষ্টেজত নি আছে বৰ্তমান। চাওক না গাইজ। গাইজ, এতিয়া নি আছে নাটকখন, ষ্টেজলৈ নি আছে। এতিয়া ষ্টেজত গৈ পেলাই গায়ন বেণ্ড গাব। গায়ন বেণ্ড গোৱাৰ পিছতে ভাওনা আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ। আপোনালোকে সকলোখিনি দেখাবলৈ মই চেষ্টা কৰিম। কৃষ্ণ। ইতিমধ্যে দাঁতিংখটাম ৰাজ্যিক অধিৱেশনৰ প্ৰথম দিনাৰ শেষৰ কাৰ্যসূচী ৰুক্মিণী হৰণ ভাওনা প্ৰদৰ্শনৰ ইতিমধ্যে ভাওনাখনি মঞ্চত উপবিষ্ট কৰা হ'ল। গুৰুজনাৰ অৱদানৰ প্ৰতি আপোনাৰ সমাজে সেৱা ধৰাৰ বাবে আমি আইৰণ সমিতিৰ তৰফৰ পৰা আপোনাৰ সমস্তকো আমি সেৱা ধৰিছোঁ। কৃষ্ণ। ইয়াত চাওক না গাইজ, কি ধুনীয়াকৈ সজাইছে। চাওক না গাইজ, কি সুন্দৰকৈ সজাইছে। এতিয়া গাইজ, গায়ন বায়ন সমাপ্ত কৰিলে আৰু এতিয়া ভাওনা আৰম্ভ হৈছে। এতিয়া ভাওনা আৰম্ভ হৈছে আৰু গাইজ, আপোনালোকে চাওক। যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ গাইজ। বহুত দূৰৰ পৰা জুম কৰিবলগীয়া হৈছে, গতিকে কোৱালিটিটো ইমান এটা ভাল নাহিব পাৰে, তাৰ বাবে মাফ কৰিব গাইজ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
চাওক এতিয়া আপোনালোকে ri thế ni tả thế ni nó tá tả thi tả ri thế ni tả thi tả ri thế ni tả thi tả ri thế ni tả thế ni tả thế ri thế thi lá thế গাইজ মানে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিব লাগিব কিয়নো মানে গাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে গতিকে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক এটা কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে আৰু মানে গাইজ ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু ভিডিঅ'টো আজিলৈ ইমান আছিলে ধন্যবাদ বাই নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই ধন্যবাদ গুড নাইট